হাই ফ্ৰেণ্ডসকল, গুড ইভিনিং। কি কৰি আছে আপোনালোকে? মই ইয়াত দেখিছেনে মানিমুনি বুটলি আছোঁ দেই। যিহেতু ঘৰ কাষতে, একদম পিয়ালি কাষতে ইমান ধুনীয়া ধুনীয়া মানিমুনিবোৰ ওলাই আছে। সেইটো কাৰণে আজি বহুত বেছি খাবলৈ মন গৈছে, সেইকাৰণে ছিঙি লৈছোঁ দেই। আপোনালোকে খায়নে মানিমুনি? বহুত বেছি ভাল, খালে পেটৰ কাৰণেও ভাল, চব ক্ষেত্ৰতে ভাল নহয় জানো। বহুত দিনৰ মূৰত খাবলৈ লৈছোঁ এইবিলাক। আগতে পথাৰত বিচাৰোঁগৈ, কিন্তু এতিয়া সৰু ল'ৰাটো আছে কাৰণে যাবলৈ সময় নাপাওঁ। সেইকাৰণে বৰ বেছি এইবিলাক কামবিলাক কৰিবলৈ অলপ অসুবিধা হয় সৰু ল'ৰা থাকিলে। আপোনালোকেও জানে চাগে, নহয় জানো। ইয়াত দেখিছেনে ইমান ধুনীয়াকৈ ওলাই আছে এইবিলাক, সৰু সৰু পিয়ালি কাষতে দেখিছেনে। আপোনালোকে কোনে কোনে খায় বাৰু কমেণ্ট কৰিবচোন দেই। কিহৰ লগত বনাম আপোনালোকক দেখাম বাৰু ৰেচিপিটো। গাটো ইমান ভাল নহয়, মাত খা বহুত বেছি বহি গৈছে। এতিয়া দেখিছেনে ইমান ধুনীয়া ধুনীয়া নহয় জানো। এয়া দেখিছেনে ইমান ধুনীয়াকৈ আছে। আপোনালোকেও খাই চাব এদিন। আলুৰ লগত ভাজিলেও বহুত বেছি ভাল লাগে খাই, কিন্তু তেল অলপ সৰহকৈ দিব লাগে, তেতিয়া বেছি ভাল লাগে। এয়া দেখিছেনে গোটেই। বেটাক চাই আহিব লাগিব আকৌ। বেটা খেলিছা? তুমি খেলি থাকা দেই। ৰ'বা, মই মানিমুনি বুটলি দিছোঁ দেই, ৰ'বা। পোৱালিটো পটককৈ তলৰ পৰা নামি দিব বুলি ভয়ো লাগে, দুখ পাব। চাই থকা মানুহ নাই, যিহেতু বাইক স্কুল গ'ল। সেইটো কাৰণে অকলশৰীয়া মানুহ বহুত বেছি দিগদাৰ হয়। এইবিলাক আকৌ বুটলি থাকোঁ লাগে নহয়, নহয় জানো। আপোনালোকে দুপৰীয়া ভাত পানী বনালেনে? আৰু আছে, বহুত বেছি ওলাই আছে। এইখিনি সৰু সৰু দেখিছেনে? এইখিনি ডাঙৰটোতকৈ সৰুটো বেছি ভাল, কিন্তু সৰুটো বেছি পাবলৈ নাই বাৰু। দেখিছেনে ইমান ধুনীয়াকৈ ওলাই আছে, কিন্তু বহুত বেছি বুটলিবলৈ কষ্ট হয়। ভালে চাব দেই। দেখিছেনে একদম ঘৰৰ কাষতে, একদম পিয়ালিতে ইমানেই ধুনীয়াকৈ ওলাই আছে নহয়, নিচিঙিলেও চিঙো চিঙো লাগে। ইমান মৰম লগাকৈ ওলাই আছে নহয়নে? চিঙিলেও চিঙো চিঙো লাগিয়ে থাকে।
পথাৰত ছিঙিব যাম বুলি ভাবিছিলোঁ, কিন্তু সময়ে নিমিলে, সেইটো কাৰণে যাবই নাপাওঁ। দেখিলেনে? হৈ যাব। আমি যিহেতু দুজনীয়ে বেটাটো সৰু হৈ আছে, বেটি আৰু মইহে, আৰু এয়া হৈ যাব ইমানে আৰু দেই। আৰু এইফালে ধুই কৰি ল'লোঁ দেই, ইয়াত ধুনীয়াকৈ দেখিছেনে? ধুই ল'লোঁ ধুনীয়াকৈ। এয়া এতিয়া লাহেকৈ বনাম আৰু দেই। এইফালে সেইটো ৰেচিপিটো আপোনালোকক দেখাম বুলি কৈছিলোঁ যে, এয়া ব্ৰইলাৰ মাংসৰ লগত বনাম বুলি ভাবিছোঁ। আৰু এইফালে ধুনীয়াকৈ আলুখিনি ধুই ল'লোঁ। এটা আলু কাটিছিলোঁ, কিন্তু বহুত বেছি হৈ গ'ল, কিন্তু অলপ মানে শাকখিনিৰ লগত নিমিলিলে আলুটো, তথাপি পেলাই দিবতো নোৱাৰি হয় নাই, সেইকাৰণে বনাই দিম বুলি ভাবিছোঁ। আৰু এইফালে ধুনীয়াকৈ মানিমুনি ধুই ল'লোঁ, একদম ধুনীয়াকৈ চফাকৈ ধুই ল'লোঁ দেই। আৰু এইফালে পিঁয়াজ কাটি লৈছোঁ, আৰু এইফালে আদা আৰু ৰচুন পিচি লৈছোঁ। যিহেতু মানিমুনি দিম বুলি ভাবিছোঁ, সেইটো কাৰণে মছলা ব্যৱহাৰ নকৰোঁ, সেইকাৰণে অকল আদা আৰু ৰচুনে দিম বুলি ভাবিছোঁ। কাৰণ মানিমুনিটো যদি নিদিয়া হ'লে তেতিয়া মছলা ব্যৱহাৰ কৰিলোঁ হ'লে, কিন্তু মানিমুনিটোত যদি মছলা দি দিওঁ মানিমুনি নোখোৱাই ভাল হ'ব, সেইটো কাৰণে মছলা ব্যৱহাৰ নকৰোঁ দেই। সেয়া দেখিছেনে? ধুনীয়াকৈ ধুই লৈছোঁ, কিন্তু বনোৱাটো আপোনালোকক ভিডিঅ'টো নিদিওঁ আৰু। এয়া এনেকৈ বনাম। এয়া দেখিছেনে? মোৰ ভিডিঅ'বিলাক যাতে সকলোৱে চায় তাই আশা ৰাখিলোঁ। বৰ ভালকৈ বনাব নাজানো ভিডিঅ', তথাপিও চেষ্টা কৰি আছোঁ। সকলোৱে যাতে মোৰ ভিডিঅ'বোৰ চাই পাই ভাল পায়, লাইক আৰু কমেণ্ট কৰিব দেই। আৰু এইফালে দেখিছেনে মোৰ বেটা বহুত বেছি আমনি কৰি আছে। মোৰ ভিডিঅ'টো আজিলৈ ইমানেই আছিল দেই। বাই।